নমস্কাৰ, জ্যোতিষ পৰামৰ্শলৈ আপোনাক স্বাগতম। আপোনাৰ যদি ঋণজনিত সমস্যা দিনে দিনে বাঢ়ি গৈছে, অৰ্থাৎ টকা পইচাৰ ধাৰ যদি আপোনাৰ দিনে দিনে বাঢ়ি গৈছে, অজ্ঞাত ভয় এটা যদি অনবৰত মনত লাগি আছে আৰু শত্ৰুজনিত পীড়া যদি দিনে দিনে বাঢ়ি গৈছে, তেতিয়া আপুনি এটা উপায় কৰিব। উপায়টো হ'ল আপুনি ভাল এখন দোকানৰ পৰা 3মুখী, 7মুখী আৰু 9মুখী এই তিনিটা ৰুদ্ৰাক্ষ আনিব। এডাল ৰঙা বা হালধীয়া সূতাত ৰুদ্ৰাক্ষ কেইটা বান্ধি ল'ব আৰু কোনো শিৱ মন্দিৰত গৈ শিৱলিংগত স্পৰ্শ কৰাই পূজাৰীক কৈ শোধন কৰাই ল'ব, নাইবা আপুনি সেইটো নিজেও শোধন কৰি ল'ব পাৰে, কিন্তু শিৱলিংগত স্পৰ্শ কৰাব। দেখিব লাহে লাহে আপোনাৰ মানসিক অশান্তি আৰু মনত সৃষ্টি হোৱা উদাসীনতা লাহে লাহে নাইকিয়া হৈছে আৰু উপৰোক্ত যিকেইটা মই সমস্যা কৈছো, সেই সমস্যাকেইটা লাহে লাহে নাশ হ'বলৈ আৰম্ভ কৰিছে। উপায়টো কৰিব, নিশ্চয় সুফল পাব। ধন্যবাদ।